12 মাহতে উৎপাদন কৰাৰ বাবে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, ধান সৰিয়হ দালি খেতিৰ সমান্তৰালভাৱে আমাৰ মহিলাসকলে অসমত ফুলৰ খেতি, মৌ পালন আদিৰ জৰিয়তে এক বিশাল কৃষি অৰ্থনীতিৰ ভেটি নিৰ্মাণ কৰিব পাৰে। আপোনালোকে জানে যে আমাৰ অসমত বৰ্তমান 3,30,000 মহিলা আত্মসহায়ক গোট আছে। এই মহিলা আত্মসহায়ক গোটত প্ৰতিটো আত্মসহায়ক গ্ৰুপত 10 গৰাকীকৈ উদ্যোগী মহিলা আছে। এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি মৌ পালন আৰম্ভ কৰে, এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি সামান্য বাৰী খেতি আৰম্ভ কৰে, এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি গাহৰি, কুকুৰা, হাঁহৰ জৰিয়তে কণী উৎপাদন আদি আৰম্ভ কৰে, অসমত আমি কোনো খাদ্য সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিব নালাগিব। আৰু সেইবাবে এইবাৰ বাজেটত অসমৰ মহিলা আত্মসহায়ক গোটৰ 30 লাখ সদস্যক উদগনি জনাবৰ বাবে আমি এখন বিশেষ আৰ্থিক সাহায্যৰ আমি কথা বাজেটত উত্থাপন কৰিছোঁ। আমি অসমৰ এই 30 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত প্ৰত্যেকগৰাকী মহিলাক তেওঁলোকে যাতে এটা ক্ষুদ্ৰ উদ্যোগ, কৃষিভিত্তিক ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে প্ৰতিগৰাকী মহিলাকে আমি 10,000কৈ টকা দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই আঁচনিৰ জৰিয়তে অসমৰ 30 লাখ মহিলা উপকৃত হ'ব। তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰৰ পৰা পুঁজি যাব আৰু তেওঁলোকে যদি ঘৰত নিজাকৈ এটা উদ্যোগ স্থাপন কৰিব পাৰে, তেতিয়া গ্ৰুপ নহয়, ব্যক্তিগতভাৱেও বেংকে লোন দিয়াৰ কাম আৰম্ভ কৰিব। এই গোটেই কামখিনি আৰম্ভ কৰাৰ বাবে প্ৰথম পৰ্যায়ত আমি 10,000 টকাৰ চিড মানি প্ৰতিগৰাকী মহিলাৰ বাবে আমি আগবঢ়াই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। তাৰ লগে লগে অসমৰ যুৱকসকলেও যাতে আত্মসংস্থাপনৰ পথ ল'ব পাৰে, তাৰ বাবে এইবাৰ বাজেটত আমাৰ যুৱকসকলৰ বাবেও আত্মসংস্থাপনৰ আমি এটা নতুন আঁচনি হাতত লৈছোঁ। এইবাৰ আমি বাজেটত ঘোষণা কৰিছোঁ যে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি বেংকৰ পৰা কোনো লোন বা গ্যাৰেণ্টি নোহোৱাকৈ 2 লাখ টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম, যাতে তেখেতসকলে একোটা উদ্যোগ বা একোটা ব্যৱসায় নিজৰ ঘৰখনত গঢ়ি তুলিব পাৰে। চৰকাৰী চাকৰিত স্বচ্ছতা অনাৰ পিছত এইবাৰ আমি অসমৰ যুৱক যুৱতীক বা অসমৰ আই মাতৃসকলক কৰ্মমুখী কৰি তোলাৰ বাবে বিস্তৃত আঁচনি আমি হাতত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ চৰকাৰখনৰ উদ্যোগত অসমৰ কৃষি অৰ্থনীতিক এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। যোৱা বছৰটোত আপোনালোকে জানি ভাল পাব যে অসমৰ বহু উদ্যোগী যুৱকে কৃষিক নিজৰ জীৱনৰ সংস্থাপনৰ পথ হিচাপে আঁকোৱালি লৈছে। অসমৰ ৰঙা ধানেই হওক বা অসমৰ মৌ উদ্যোগৰ ৰপ্তানিয়ে হওক বা অসমৰ ভোট জলকীয়াই হওক, এনেধৰণে অসমৰ কৃষি অৰ্থনীতিক শক্তিশালী কৰিবৰ বাবে বহুতো স্বাৱলম্বী যুৱকে খেতিৰ পথাৰলৈ আৰু এবাৰ ওলাই আহিছে। আৰু যোৱা বছৰটোত আমি অসমৰ পৰা অসমৰ বাহিৰলৈ 140 কোটি টকাৰ কৃষি সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ বহুতো যুৱকে কৃষিৰ জৰিয়তে জীৱিকাৰ সন্ধানৰ এক নতুন পথ মুকলি কৰিছে আৰু অসমৰ কৃষি অৰ্থনীতিত
এক সচ্ছলতা লৈ আহিছে। অসমৰ গ্ৰাম্য অৰ্থনীতিত সহায় কৰাৰ বাবে অসম চৰকাৰে এইবাৰ আৰু এটা নতুন পদক্ষেপ হাতত লৈছে, সেয়া হ'ল হস্ততাঁত আৰু বস্ত্ৰশিল্পক উদগনি জনোৱা। আমি দেখা পাওঁ যে আমাৰ অসমৰ বাপতিসাহোন গামোচাখনো এসময়ত পলিয়েষ্টাৰত নিৰ্মাণ আৰম্ভ হৈছিল, মেচিনত নিৰ্মাণ আৰম্ভ হৈছিল। এইবাৰ আমি অসমত সিদ্ধান্ত লৈছোঁ যে অসমৰ গামোচা অসমৰ আই মাতৃসকলে নিৰ্মাণ কৰিব, বাহিৰৰ পৰা অহা গামোচা আমি অসমত বিক্ৰী কৰিবলৈ নিদিওঁ। তাৰ ফলত আজি ৰাজ্য চৰকাৰে গামোচা ক্ৰয় কৰা আৰম্ভ কৰিছে আৰু যোৱা কালিলৈকে আমি 3 লাখ গামোচা ৰাজ্যৰ আই মাতৃসকলক ন্যায্য মূল্য দি কিনিবলৈ সক্ষম হৈছোঁ। সমান্তৰালভাৱে এইবাৰ বহাগ বিহুত বাহিৰৰ গামোচা যিহেতু আমাৰ ৰাজ্যখনত নাথাকে, আমাৰ আই মাতৃসকলে তেওঁলোকৰ তাঁতশালত বোৱা গামোচা বজাৰত বিক্ৰী কৰিব পাৰিব, উপযুক্ত মূল্য পাব। মই এইবাৰ অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে আমাৰ অসমীয়া ৰাইজে, আমাৰ 60 লাখ অসমত পৰিয়াল আছে, সকলো ৰাইজে যাতে এইবাৰ বহাগ বিহুত এখনকৈ হ'লেও থলুৱা গামোচা ক্ৰয় কৰে, যাতে অসমৰ আই মাতৃসকলে অৰ্থনৈতিকভাৱে সকাহ পাব পাৰে। এই ধৰণে আমাৰ অসমৰ মেখেলা চাদৰো এসময়ত বাহিৰৰ পৰা অহা আৰম্ভ হৈছিল। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে গামোচাই হওক, আৰণায়ে হওক, মেখেলা চাদৰে হওক, অসমৰ বাহিৰৰ পৰা আহিব নোৱাৰিব। অসমৰ থলুৱা উদ্যোগত নিৰ্মাণ হোৱা গামোচা, আৰণাই আৰু মেখেলা চাদৰহে অসমত বিক্ৰী কৰিব পাৰিব। ইয়াৰ ফলত অসমৰ গ্ৰাম্য অৰ্থনীতিয়ে এটা নতুন জীৱন পাব। ইয়াৰ ফলত অসমৰ আই মাতৃসকলৰ উৎপাদন বৃদ্ধি হ'ব। অসমৰ বহু যুৱকে গাহৰি আৰু ব্ৰইলাৰ কুকুৰাৰ খেতি কৰে, তেওঁলোকেও যাতে ন্যায্য দাম পাব পাৰে। অসমত আমি বৰ্তমান বাহিৰৰ পৰা গাহৰি আৰু ব্ৰইলাৰ কুকুৰা অনাও বন্ধ কৰিছোঁ, যাতে আমাৰ থলুৱা যুৱক যুৱতীসকলে গাহৰি আৰু ব্ৰইলাৰ কুকুৰাৰ বিপৰীতে ন্যায্য মূল্য পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, ভূমিৰ অধিকাৰৰ পৰা, মিছন বসুন্ধৰাৰ পৰা ধান ক্ৰয়লৈকে আৰম্ভ কৰি গুদাম আৰু ধান মিললৈকে, গামোচা মেখেলা চাদৰৰ পৰা আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে বিশাল আঁচনি, যুৱকসকলক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰচেষ্টা, এই গোটেইবোৰেৰে আমি এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিব খুজিছোঁ। আমাৰ ৰাজ্যখনে আজি দুৰন্ত গতিত প্ৰগতিৰ দুৱাৰমুখলৈ গতি কৰিছে। আজি আমাৰ বাজেটত এইবাৰ আমি ঘোষণা কৰিছোঁ যে আমাৰ মহিলাসকলৰ অৰুণোদয় আঁচনি 20 লাখৰ পৰা এই বছৰ আমি 27 লাখলৈ লৈ যাম আৰু অহা বছৰ আমি 27 লাখৰ পৰা 35 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম। চৰকাৰ অহাৰ সময়ত অৰুণোদয় আঁচনি 830 টকা আছিল। এইবাৰ অৰুণোদয় আঁচনি 1250 টকালৈ বৃদ্ধি পাইছে আৰু বছৰৰ শেষলৈকে অৰুণোদয় আঁচনি আমি 1400 টকালৈ লৈ যোৱাৰ বাবে ইতিমধ্যে আমি প্ৰস্তাৱ হাতত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যিসকল লোকৰ ৰেচন কাৰ্ড নাই, তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা হাতত লৈছোঁ আৰু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অহা 10 মে'ৰ পৰা যাৰ ঘৰতে ৰেচন কাৰ্ড থাকিব, সেই ৰেচন কাৰ্ডখন দেখুৱালে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট হস্পিটালত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা পাব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যখনত এই ধৰণে বহুতো নিত্য নতুন আঁচনিৰে আমাৰ ৰাজ্যখনলৈ
বিকাশৰ গংগা নমাই অনাৰ বাবে আমাৰ চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। মই বিশ্বাস কৰোঁ অসমৰ ৰাইজৰ সহায় আৰু সহযোগিতাৰে আমাৰ ৰাজ্যখনক আমাৰ ভাৰতৰ এখন শ্ৰেষ্ঠতম ৰাজ্যলৈ আমি লৈ যোৱাত সফল হ'ব পাৰিম। এইবাৰৰ বাজেটত যোৱা নিৰ্বাচনৰ সময়ত গহপুৰ সমষ্টিলৈ আহোঁতে গহপুৰত কনকলতা বৰুৱাৰ নামেৰে এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ মই প্ৰস্তাৱ দিছিলোঁ। মই গৌৰৱেৰে সৈতে ক'ব খোজো যে এইবাৰ বাজেটত এই আঁচনি গৃহীত হৈছে আৰু ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰৰ পৰাই আমি গহপুৰত ৰাজ্যিক বিশ্ববিদ্যালয় শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে আৰম্ভ কৰাৰ প্ৰচেষ্টা আমি হাতত ল'ম। পুনৰ এবাৰ পূৰ্বজ্যোতি নিগমৰ সকলো সদস্যকে সোণালী জয়ন্তীৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ মাটিৰ সমস্যা সমাধানৰ বাবে মই আশ্বাস দিছোঁ। আৰু এই পূৰ্বজ্যোতি নিগমৰ ৰাইজে মোক বহুকেইটা দাবী বা বহুকেইটা অনুৰোধ কৰিছে। ইয়াৰ ভিতৰত মই স্বাভাৱিকতে আপোনালোকৰ চিকিৎসালয়খন আৰু উন্নত কৰাৰ মই প্ৰতিশ্ৰুতি দিছোঁ আৰু পূৰ্বজ্যোতি ক্ৰীড়া নিগমত এখন সুন্দৰ খেলপথাৰ নিৰ্মাণৰ বাবে 2 কোটি টকাৰ এটা আৰ্থিক সাহায্যও ঘোষণা কৰিছোঁ। অনাগত দিনত নিগমত থকা আমাৰ যি 1000 বিঘা ভূমি আপোনালোকে চৰকাৰৰ নামত ৰাখিব, সেই ভূমিৰ সহায় লৈ ইয়ালৈ উন্নয়নৰ নতুন নতুন আঁচনিসমূহ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে পুনৰ এবাৰ নিগমৰ ৰাইজক 50 বছৰৰ সোণালী জয়ন্তী বৰ্ষৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় মা ভাৰতী, জয় আই অসম।